হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক ডিব্ৰুগড়ত অৱস্থিত জগন্নাথ মন্দিৰৰ মই সকলোখিনি দেখুৱাব বিচাৰিছোঁ। কোন কোন মন্দিৰ আছে ছাইডত, কি মন্দিৰ আছে। ইয়াৰ প্ৰথম মন্দিৰ হৈছে আপোনাৰ ছাইডত ৰাইট ছাইডে আপোনাৰ হনুমান মন্দিৰ। এইটো হনুমান মন্দিৰ হয়। আৰু নেক্সট আহিব আপোনাৰ ছাইডত জগন্নাথ মন্দিৰৰ আপোনাৰ ওপৰখিনি দেখুৱাই দিছোঁ। আৰু তাৰপিছতে আছে আপোনাৰ লক্ষী মন্দিৰ, এইটো। আৰু এইটো হ'ল আপোনাৰ ৰাম মন্দিৰ, দেখুৱাই দিছোঁ ওচৰৰ পৰা। এইটো ৰাম মন্দিৰ, এয়া মানে সকলোখিনি দেখুৱাই দিছোঁ। এইটো আপোনাৰ নৱগ্ৰহ মন্দিৰ, ইয়াত 9জন ভগৱানৰ মূৰ্তি আছে, নৱগ্ৰহ বুলি কয়। মই গোটেই ৰাউণ্ডটো ঘূৰি দিছোঁ। আৰু ইয়াৰ জগন্নাথ মন্দিৰৰ আপোনাৰ পিছফালটো সুন্দৰ পৰিৱেশ। আপোনাৰ লেফ্ট ছাইডৰটো, ইয়াৰ লেফ্ট ছাইডতে আপোনাৰ আছে বিমলা মন্দিৰ, ইয়াত দেখুৱাই দিছোঁ আপোনাৰ জগন্নাথ মন্দিৰটো। এইটো আপোনাৰ হ'ল বিমলা মন্দিৰ। দেখুৱাই দিছোঁ। এইটো হ'ল আপোনাৰ গণেশ মন্দিৰ। গণেশ মন্দিৰ দেখুৱাই দিছোঁ আপোনাক, জগন্নাথ মন্দিৰত থকা। আৰু আপোনাৰ প্ৰথম সোমাওঁতে লেফ্ট ছাইডে পৰা এইটো শিৱ মন্দিৰ। ওপৰলৈ উঠি গৈছোঁ মেইন জগন্নাথ মন্দিৰটো দেখুৱাবৰ কাৰণে, ভিতৰৰ অংশখিনি। এইটো হ'ল জগন্নাথ মন্দিৰ। দেখুৱাই দিছোঁ আপোনালোকক। এইটো জগন্নাথ মন্দিৰৰ ভিতৰৰ মূল দুৱাৰখন। বৰ্তমান মূল দুৱাৰখন বন্ধ কৰি দিছে, অলপ আগলৈ খোলা আছিলে। আৰু ইয়াৰ ওপৰৰ পৰা বাকীবোৰ মন্দিৰ দেখুৱাব বিচাৰিছোঁ। মই যোনবিলাক দেখুৱাইছিলোঁ সেইবিলাক মন্দিৰ দেখুৱাই দিছোঁ ওপৰৰ পৰা। আৰু ইয়াৰ লেফ্ট ছাইডৰখিনি দেখুৱাই দিছোঁ, ওপৰখিনি দেখুৱাই দিছোঁ, লেফ্ট ছাইডৰখিনি। গণেশ মন্দিৰ আছিলে,
শিৱ মন্দিৰটো আছিলে आप एक गीत तो গীতখন দেখাইছোঁ তলৰখিনি। এইটো আছিলে মোৰ আজি ডিব্ৰুগড় অৱস্থিত জগন্নাথ মন্দিৰৰ দৃশ্য।